মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি অসমীয়া পাঠলৈ মই তোমালোকক স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ পাঠত মই বিখ্যাত যুগ পাঠটোৰ তোমালোকক এটা অংশ পঢ়াইছিলোঁ আৰু আজি মই তাৰ পাছৰ অংশটো তোমালোকক পঢ়াম। আশা ৰাখিছোঁ নিশ্চয় তোমালোকে উপকৃত হ'বা। তেতিয়াহ'লে আহাচোন আমি পাঠৰ ভিতৰলৈ যাওঁ। আমি ইয়াৰ আগৰ পাঠত পঢ়িছিলোঁ পাণ্ডৱসকলে কেনেকৈ যুদ্ধৰ প্ৰস্তুতি চলাইছিলে, অৰ্থাৎ যুদ্ধৰ সমুখ সমৰলৈ যাবৰ কাৰণে তেওঁলোকে কেনেধৰণে আগবাঢ়িছিলে। এতিয়া আমি তাৰ পিছৰ অংশটোত পাম তেওঁলোকে যুদ্ধ ক্ষেত্ৰৰ ভিতৰলৈ কেনেকৈ সোমাই গৈছে। পাছে কপিধ্বজ অৰ্জুনে কৌৰৱ সৈন্যক যুদ্ধ সমুখ দেখি অস্ত্ৰ বৃষ্টি পুৰিবে লাগিলা। গাণ্ডীৱ ধনু ধৰি ঋষিকেশ ভগৱন্তক এহি বাক্য বুলিলা। সেই অচ্যুত এই উভয় সেনাৰ মাধ্যমত মোৰ ৰথ ৰাখিও যাবে যুঁজান্তা বীৰসকলক চাওঁ। বুলিবা তুমি যুঁজান্তেহে যুদ্ধ চোৱা নোহা, তাতো শুনা মই কাৰ সমে যুদ্ধ কৰিম। দুৰ্বুদ্ধি দুৰ্যোধনৰ প্ৰীতি কৰিবাকৈ ইছে যি যি বীৰ হ'ব আহি আছে তাৰাকো চাওঁ। তাওতো দুই সেনাৰ মাধ্যমত ৰথ ৰাখিও। এতিয়া কি বুলি কৈছে, অৰ্জুনে যেতিয়া যুদ্ধক্ষেত্ৰলৈ সোমাই গৈছে, কৃষ্ণৰ লগত ৰথত উঠি যেতিয়া যুদ্ধক্ষেত্ৰলৈ গৈছে, তেতিয়া তেওঁ কি দেখিছেগে যে অস্ত্ৰ লৈ পেলাই গোটেই যুদ্ধক্ষেত্ৰখনত যেতিয়া সোমাই পৰাৰ লগে লগে তেওঁ গা জুয়ে পুৰাৰ নিচিনাকৈ পুৰিবলৈ ধৰিছে। অৰ্থাৎ তেওঁ ভয় লাগিছে, দুখ লাগিছে, সকলোবিলাক লাগিছে। তাৰ পাছতে গাণ্ডীৱ ধনু হাতত লৈ পেলাই ভগৱন্ত শ্ৰীকৃষ্ণক তেওঁ কৈছে যে সেই অচ্যুত শ্ৰীকৃষ্ণক কৈছে যে উভয় সেনাৰ মাজত কি বুলি কৈছে, ৰথখন ৰাখি দিবলৈ কৈছে। আৰু কিয় ৰাখিবলৈ কৈছে, এইটো এটা ডাঙৰ প্ৰশ্ন দেই, এইটো এটা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন হয়, গতিকে তোমালোকে চাই যাবা। কিয় ৰাখিবলৈ কৈছিল, যে তেওঁ কৈছে যে যিসকলে দুৰ্বুদ্ধি সম্পন্ন দুৰ্যোধনক কি কৰিছে, সন্তুষ্ট কৰিবৰ কাৰণে এই যুদ্ধক্ষেত্ৰত তেওঁৰ হৈ যুদ্ধ কৰিবলৈ আহিছে, সেইসকল মোৰ আত্মীয় বা সেইসকলৰ মোৰ চেনেহৰ ককাই ভাইসকলক মই এবাৰ চাই লওঁ। তেওঁলোকৰ মাজত সেইকাৰণে ৰথখন ৰাখি দিবলৈ শ্ৰীকৃষ্ণক কৈছে, যাতে যিসকলে তেওঁলোকৰ লগত অৰ্থাৎ পাণ্ডৱসকলৰ লগত যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিছে। গতিকে তোমালোকে এই কথাটো মনত ৰাখিবা। এতিয়া আমি পিছৰ অংশলৈ যাওঁ। তাৰপিছত চোৱা, সঞ্জয়ে বুলন্ত জানা ৰাজা অৰ্জুনৰ এহি বাক্য শুনি শ্ৰীকৃষ্ণসকলৰ ৰজাৰ মাধ্যমত ভীষ্ম দুৰ্ণ সমুখ ৰথ ৰাখিয়ে বুলিবে লাগিলা। এতিয়া সঞ্জয়ে কি বুলি কৈছে, কাক কৈছে, ৰজা অৰ্থাৎ ধৃতৰাষ্ট্ৰক কৈ আছে যে এই কথাকে অৰ্জুনে যে কৃষ্ণক কেনেকৈ ৰথ ৰাখিবলৈ ক'লে, ৰখাৰ পাছত কি হ'ল, তেওঁ কাক কাক দেখিলে, সেই কথাখিনি পুনৰ কি কৰিছে, ধৃতৰাষ্ট্ৰক জনাই আছে। এতিয়া কৈছে যে শ্ৰী কৃষ্ণে সকলৰ ৰাজাৰ মধ্যমত ভীষ্ম দুৰ্ণ সমুখ ৰথক ৰাখিয়ে বুলিবে লাগিলা। আৰু সকলোৰে মাজত কি কৈছে, ৰথখন ৰাখি পেলাই ক'বলৈ ধৰিলে, সেই পাৰ্থ পুৰবীৰসকলক চকু মেলি দেখা। এতিয়া কৈছে যে সেই পাৰ্থ পুৰবীৰসকলক তুমি এতিয়া ভালকৈ চাই লোৱা, ৰথখন ৰখাৰ পাছত ভালকৈ চাই ল'বলৈ কৈছে যে কৌৰৱৰ হৈ পেলাই কোনে কোনে যুদ্ধ দিবলৈ আহিছে। তাতে অৰ্জুনে পিতৃব্য পিতামহ আচাৰ্য মাতুল ভাতৃ পুত্ৰ পৌত্ৰ সখী শহুৰ সুহৃদয় সকলক কি কৰিছে, দুই সেনাত দেখিলা। এতিয়া এই সকলোবিলাকক তেওঁ তাত দেখিলে, সকলোবিলাক তেওঁ আপোন, সকলোবিলাক তেওঁৰ স্বজন। কি দেখিছে, পিতৃস্থানীয় আচাৰ্যসকলক দেখিছে, মাতৃ কি কৰিছে, তুল্য অৰ্থাৎ মোমাই তুল্য বা ভাতৃতুল্য, পুত্ৰ সখী শহুৰ সকলো মুঠতে সকলো আত্মীয় স্বজনক তেওঁ কি কৰিছে, যুদ্ধক্ষেত্ৰত দেখা পাইছে। আৰু সেইসকল বন্ধু হ'ব যুদ্ধত ইচ্ছায়ে সন্মুখে থাকিবা দেখি পৰম কৃপায়ে ব্যাপ্ত হৈয়া মহাদুখে শ্ৰীকৃষ্ণক বুলিলা। আৰু এই সকলোবিলাকক যুদ্ধৰ সমুখ সমৰত দেখা পাই তেওঁ মনত বৰ দুখ পাইছে আৰু শ্ৰীকৃষ্ণক কৈছে যে হে কৃষ্ণ, এই জ্ঞাতি হ'ব যুজিতে ইচ্ছাই যুদ্ধত উপস্থিত দেখি মোৰ কৰ চৰণাদি ভাগি যায়, মুখো শুকায়, শৰীৰো কম্পে, ৰোম
শিহৰয় দেখা গাণ্ডীৱ ধনু হাতত খহি পৰে চৰ্মু তাপ পৰে। এতিয়া কি বুলি কৈছে, তেওঁ কেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে যে সেই সকলো আত্মীয়ৰ লগত তেওঁ যুদ্ধ কৰিবলৈ আহিছে, আৰু যুদ্ধ কৰাৰ ফলাফলটো কি হ'ব? হয় মৃত্যু হ'ব, নহয় যুদ্ধত হাৰি সকলো ভাই ককাইৰ ভিতৰত তেজেৰে মানে কি কৰিছে তুমুল মানে একদম তেজেৰে লুতুৰি পুতুৰি হৈ উঠিব বা জখম হ'ব, মানে বিভিন্ন ধৰণে আঘাতপ্ৰাপ্ত হ'ব। গতিকে যুদ্ধ ক্ষেত্ৰত কোন বাচিব কোন মানে হাৰিব সেইটো পিছৰ কথা, কিন্তু তাৰ সৰহসংখ্যক মানে আত্মীয়ৰ কি হৈছে যুদ্ধ ক্ষেত্ৰত মৃত্যু খাব দিব লাগিব। গতিকে এই ভয়তে অৰ্জুনে কৈছে যে আমি যদি সেই যুদ্ধ কৰোঁ, সেই ককাই ভাইৰ লগত মানে আমি ভাইয়ে ভাইয়ে যুদ্ধ কৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমাৰ একো লাভ নহয়। গতিকে তেওঁলোকৰ লগত আজি এই যুদ্ধ কৰিবলৈ উপস্থিত হৈ মোৰ কি হৈ গৈছে বুলি কৈছে, মানে হাত ভৰি কঁপিবলৈ লাগিছে, যেন হাত ভৰিবিলাক এনেকুৱাকে কঁপিছে যেন সেইবিলাক একো মানে সকলোবিলাক এতিয়া ভাগি সৰি পৰিব। মুখ শুকাই গৈছে, অৰ্জুনৰ মুখ শুকাই গৈছে। ককাই ভাইৰ মাজত যুদ্ধ কৰিবলৈ পাই কি কৰিছে, অৰ্জুনৰ মুখ শুকাই গৈছে, শৰীৰ ঠক ঠককৈ কঁপিবলৈ ধৰিছে, গাৰ নোম শিয়ৰি উঠিছে, ভয়ত গাৰ নোম শিয়ৰি উঠিছে, কাৰণ তেওঁ মানে কি কৰিছে যুদ্ধভূমিত আজি শ মানুহে বা হাজাৰ হাজাৰ মানুহে কি কৰিছে মৃত্যু খাব দিব লাগিব। তাৰপিছতে কি কৈছে, দেখা গাণ্ডীৱ ধনু হাতৰ খহি পৰে, অৰ্থাৎ অৰ্জুনে হাতত লৈ থকা যিখন গাণ্ডীৱ ধনু সেইখন হাতৰ পৰা খহি পৰিছে, আৰু মানে কি কৰিছে শৰীৰটোৰ ছালবিলাক যেন এফালৰ পৰা কি হবাই যেন পুৰি পেলাইছে বা একদম মানে গৰম উঠিছে বা পুৰি যোৱা নিচিনা মানে অনুভৱ কৰিছে। আচুক যুঁজিবে আগত ৰহিবে নাপাৰো, মনো মহাভ্ৰম হয় বিমংগল হ'ব দেখো। এতিয়া আৰু কৈছে যে মই কেৱল এইখিনিত এতিয়া যুদ্ধ কৰিবলৈ আহি মই এইখিনিত মানে কি কৈছে থিৰেৰে ৰৈ থাকিবও পৰা নাই, যুদ্ধভূমিত তেওঁ কি কৰিছে অৰ্জুনে ৰৈ থাকিব পৰা নাই। তেওঁ যেন মনটো কি কৰিছে এটা মহাভ্ৰম হ'বলৈ চেষ্টা কৰিছে, যেন তেওঁ মানে যেন সকলো চিন্তা শক্তি তেওঁ হেৰুৱাই পেলাইছে, আৰু কেওফালে তেওঁ কি কৰিছে মংগল দেখা নাই পোৱা, তেওঁ বিমংগল দেখাইছে, অৰ্থাৎ অমংগল সূচক কিছুমান মানে মনোভাৱ তেওঁৰ মনলৈ আহিবলৈ ধৰিছে, আৰু তেওঁ দেখা পাইছে সেইবিলাক তেওঁৰ মনলৈ আহিছে। কি কি দেখা পাইছে এতিয়া সেইখিনি কথা কৈছে। ওপৰত শগুন উৰে, শৃগালো আৱাৰ মানে আৰাপ কৰে, যুদ্ধত স্বজন বধে কিছু ফলক নেদেখো, বিজয়কো আশংকা নকৰো, ৰাজ্যক ইচ্ছা নাই সুখক নাবাঞ্চো। এতিয়া কৈছে যে কি কৰিছে কিছুমান অমংগল সূচক মানে কথা দেখিবলৈ পাইছে, তেওঁ মনলৈ আহিছে। কি কৰিছে যে ওপৰত শগুন উৰিছে বুলি কৈছে, শিয়ালে আৰাপ কৰিছে, অৰ্থাৎ শিয়ালে খোৱা দিছে চিঞৰিছে। তাৰপিছতে কৈছে যে তেওঁ এইবিলাক দেখিছে, অৰ্থাৎ মানে শগুনে কি কৰে যে মৰাশ দেখিলে শগুনে টনা আজোৰাকৈ মাংস খাবলৈ নিয়ে, শিয়ালেও সেই একেটাই কথা, শিয়ালেও কি কৰিছে ফুৱাৰিছে, অৰ্থাৎ শিয়ালেও যেন কি কৰিছে মৃত্যুৰ সংবাদ পাই যেন আগবাঢ়ি আহিছে সেই শবিলাক টনাটনি কৰিবলৈ। গতিকে এইবিলাক কি কৰিছে এই অমংগল সূচক মানে কথাবিলাক অৰ্জুনে দেখা পাইছে। তাৰ পাছত কৈছে যুদ্ধত স্বজন বধিবে কিছু ফলক নেদেখো, তেওঁ কৈছে যে যুদ্ধভূমিত নিজৰ স্বজন অৰ্থাৎ নিজৰ আত্মীয়সকলক বধ কৰিবৰ কাৰণে বা যুদ্ধ কৰি পেলাই কিবা এটা ভাল ফল পাব বুলি পেলাই কিন্তু মই মুঠেই ভবা নাই, আৰু বিজয়কো আশংকা নকৰো, ৰাজ্যকো ইচ্ছা নাই সুখকো নাবাঞ্চো, আৰু কৈছে যে মই ৰাজ্যখন ল'বলৈ আশা নকৰোঁ বা মই জিকিম বুলিও মই আশা কৰা নাই, মোৰ ৰাজ্যৰ প্ৰতি মোৰ কোনো মোহ নাই বা ইচ্ছা মই কৰা নাই, আৰু তেনেকুৱা সুখ মই কেতিয়াও লাভ কৰিব বিচৰা নাই। অৰ্থাৎ আত্মীয় স্বজনক বধি পেলাই অৰ্জুনে কোনো ধৰণৰ সুখ লাভ কৰিবৰ কাৰণে ইচ্ছা কৰা নাই। তাৰপিছতে চোৱা, হে গোবিন্দ আমাৰ ৰাজ্য ভোগত কিবা প্ৰয়োজন, গতিকে যদি আত্মীয়সকলেই নাথাকে তেতিয়াহ'লে আমাৰ ৰাজ্যৰ কি প্ৰয়োজন থাকিব পাৰে? আমাৰ যদি ককাই ভাই বাই ভনীবিলাকেই যদি আমাৰ ইয়াত কোনেও খাবলৈ নাপায় বা ইয়াত যদি নাথাকে তেতিয়াহ'লে আমি ৰাজ্য লাভ কৰি আমাৰ কি হ'ব, আমি কাৰ লগত থাকিম? সেই বুলি অৰ্জুনে কৈছে। যি বন্ধু হ'ব অৰ্থে আমাৰ ৰাজ্য ভোগৰ ইচ্ছা কৰি সি বন্ধু হ'ব প্ৰাণত্যাগ অস্বীকাৰ কৰি যুদ্ধত উপস্থিত হৈ আছে তাকো শুনা, আচাৰ্য পিতৃব্য পিতামহ মাতুল শহুৰ শল্য সম্বন্ধীয়
আৰা যদি আমাক মাৰে তথাপি আমি তাৰাক মাৰিতে যোগ্য নহয়। এতিয়া কৈছে যে আমাৰ এই সকলো আমাৰ এই জ্যেষ্ঠ আমাৰ পিতৃসকল বা আমাৰ মোমাই সম্বন্ধীয় পিতৃ সম্বন্ধীয় বা শহুৰ বা মানে এই সকলো মানে আত্মীয়সকলক আমি মাৰি পেলাই কেতিয়াও আমি সন্তুষ্ট হ'ব নোৱাৰোঁ বা তেওঁলোকক কৰি মাৰি পেলাই আমি কেতিয়াও ৰাজ্য ভোগ লাভ কৰিব নোৱাৰোঁ। গতিকে তেওঁলোকক আমি কেতিয়াও নামাৰোঁ। আৰু মোক যদি তেওঁলোকে মাৰে তেতিয়াহ'লে মাৰক, মই কিন্তু তেওঁলোকক মানে মাৰিবৰ কাৰণে আগবাঢ়িব নোৱাৰোঁ বুলি কৈছে। তাৰ পাছত চোৱা, ত্ৰৈলোক্য ৰাজ্যৰ অৰ্থেও নবন্ধি পৃথিৱীৰ পদে বধিব, তাক কি বুলিম। তেওঁ কৈছে ত্ৰৈলোক্য অৰ্থাৎ তিনি স্বৰ্গ মৰ্ত্য পাতাল এই ৰাজ্যবিলাকৰ মানে ভোগ কৰিবৰ কাৰণে ৰাজ্যৰ মানে লাভ কৰিবৰ কাৰণে আমি কেতিয়াও ইচ্ছা নকৰোঁ। আৰু মানে সেইটোকে নকৰি আমি আকৌ কি পৃথিৱীখন ল'বৰ কাৰণে ইচ্ছা কৰিম, ইয়াক কি বুলিম। অৰ্জুনে এই কথাটো কৈছে। যদ্যপি আৰা আমাক বিষ দিতে চাইছে, অগ্নিও দিছে, ধন সৰ্বস্ব কৰিছে, ৰাজ্য ভাৰো কাঢ়ি নিয়া হৈছে, ভাৰ্যাকো অপকাৰ কৰিছে, অস্ত্ৰ ধৰি যুঁজিবে, এই 6 দুখত আততায়ী। কৈছে যে তেওঁলোকে যদিও আমাক কি কৰিছে বিষ দিব খুজিছে, আমাক তেওঁলোকে কি কৰিছে অগ্নি দিছে অৰ্থাৎ জুই লগাই দিছে, আমাৰ ধন সৰ্বস্ব তেওঁলোকে কাঢ়ি ল'ব খুজিছে, ৰাজ্য ভাৰ কাঢ়ি ল'ব খুজিছে, আমাৰ ভাৰ্যাক তেওঁলোকে কি কৰিছে অপমান কৰিছে বা অপকাৰ কৰিবলৈ যুদ্ধ কৰি আমাক মাৰিবলৈ আহিছে। আৰু এই 6 দুখত তেওঁলোক দুখী। আৰু এই 6 দুখত দুখীবিলাকক কি বুলি কোৱা হৈছে বুলি কৈছে আততায়ী বুলি কোৱা হৈছে। গতিকে আততায়ী কাক বোলে, এইখিনিতে তোমালোকৰ সেই প্ৰশ্নটো হ'ব পাৰে। তোমালোকে সেই প্ৰশ্নটোৰ উত্তৰ তেতিয়া লিখিব লাগিব। এই 6 দুখত অৰ্থাৎ বিষ দিয়া, অগ্নি দিয়া, ধন সৰ্বস্ব কাঢ়ি নিয়া, ৰাজ্য ভোগ মানে ৰাজ্য ভাৰ কাঢ়ি লোৱা, ভাৰ্যাক অপমান কৰা আৰু অস্ত্ৰ শস্ত্ৰ ধৰি যুদ্ধ কৰা, এই 6 দুখত অপৰাধীবিলাকক কি বুলি কোৱা হয় আততায়ী বুলি কোৱা হয়। এতিয়া আমি এইখিনিলৈকে আমি 3টা প্ৰশ্নৰ উত্তৰ পালো যে যুদ্ধভূমিত তেওঁ মানে কাক কাক দেখা পাইছিলে আৰু তেওঁ কিয় মানে অৰ্জুনে কিয় যুদ্ধক্ষেত্ৰৰ মাজত ৰথখন ৰাখিবলৈ কৈছিলে আৰু আততায়ী বুলি কাক কোৱা হয়। তাৰপিছত চোৱা, অৰ্থশাস্ত্ৰৰ মতে আততায়ীক বধিলে দুখ নাই, তথাপিও ধৰ্মশাস্ত্ৰৰ মতে আৰাক বধিবে আমাৰ দুখে পাইব। এতেকে ধৃতৰাষ্ট্ৰ পুত্ৰ হ'ব আমাৰ বান্ধৱ, তাৰাক বধিবে আমাৰ ভাল নহে। যাতো বন্ধু হ'ব বধক অন্যায় ধৰ্মক দেখি, সেই মাধৱ বন্ধু হবক বধি কেমনে ইহলোকক সুখী হৈব। যদ্যপি আৰা লোভত থাকি কুলক্ষ্য দুখ মিত্ৰ দুখী পাপক নেদেখে, তথাপি আমি সেই দুখ দেখি কেনে পাপত নিবৃত্তি হৈব। এতিয়া কৈছে যে আমি কি কৰিছে যদি তেওঁলোকে সেই যিসকল মানে আততায়ী বুলি যে কৈছে যিসকল মানে বেয়া কাম কৰিছে সেইসকল তেওঁলোকে কৰিছে আৰু তেওঁলোকক কি কৰিছে বধিলে মানে অৰ্থাৎ বেয়া কাম কৰা মানুহবিলাকক যদি মৃত্যুদণ্ড দিব পৰা যায় তেতিয়াহ'লে সেইটো কিন্তু বেয়া নহয়। অৰ্থাৎ কি কৈছে মানে অৰ্থশাস্ত্ৰৰ মতে আততায়ীক বধিলে দুখ নাই, দুখ নহয় বুলি কৈছে। কিন্তু ধৰ্মশাস্ত্ৰৰ মতে কাৰণে ধৰ্মৰ মতে যিকোনো জীৱক হত্যা কৰিলে অলপ বেয়া হয় বা দুখে চুব বুলি কৈছে। গতিকে এতিয়া কৈছে যে তেওঁলোকে মানে সেইকাৰণে কি কৰিছে সেই পাপৰ মানে ভাগ হ'বৰ কাৰণে অৰ্জুনে কেতিয়াও ইচ্ছা কৰা নাই। এতিয়া কৈছে যে সেই মাধৱ বন্ধু হবক বধি কেমনে ইহলোকে সুখী হৈব, আৰু সেই বন্ধুসকলক দেখি এই সংসাৰত আমি কেনেকৈ সুখী হ'ম। আৰু কি কৈছে যদ্যপি আৰা লোভত থাকি কুলক্ষ্যৰ দুখ মিত্ৰৰ দুখ পাপক নেদেখে। তেওঁলোকে কি কৰিছে তেওঁলোকে কেৱল মানে লোভ দেখি তেওঁলোকে সন্মুখত কি কৰিছে সেই কৌৰৱৰ পক্ষ মানুহবিলাকে কেৱল ৰাজ্য ভোগ কৰিবৰ কাৰণে বা তেওঁলোকে মানে লোভত পৰি পেলাই তেওঁলোকে আচল কথাটো দেখা পোৱা নাই। তেওঁলোকে যে নিজৰ সেই কুলৰ মানে কুলক্ষয় যিটো হ'ব বা বংশ ৰক্ষাৰ কাৰণে তেওঁলোকে চিন্তা কৰা নাই, কাৰণ তেওঁলোকৰ সন্মুখত তেওঁলোকৰ কি দেখা পাইছে কেৱল লোভ দেখা পাইছে, ৰাজ্য ভোগৰ এটা লোভ দেখা পাইছে। গতিকে তেওঁলোকে সেইকাৰণে তেওঁলোকে একো কথা ভালকৈ চিন্তা কৰিব পৰা নাই সেইবুলি কৈছে। আবে এই দুখক শুনা, কুলক্ষয় হৈছে কুল ধৰ্ম নষ্ট হৈবে, ধৰ্ম নষ্ট হইলে অৱশিষ্ট কুলকো অধৰ্মে ব্যাপী, অধৰ্মে ব্যাপিলে কুলৰ স্ত্ৰী হ'ব দুষ্টা হৈবে,
স্ত্ৰী দুষ্ট হৈবে বৰ্ণ সংঘ হৈব কুল নৰক গতি হৈব তেবে পিতৃ হব লুপ্তপিণ্ডক জলাঞ্জলিহীন শুয়া পৰিব এহি দুখে হবে জাতি ধৰ্ম কুল ধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈয়া মনুষ্য হব নৰকত বাসা কৰিব তাকো আমি শ্ৰুতিত শুনিছি মানে অহু কি কষ্ট মহাপাপ কৰিতে আমি নিশ্চয় কৰিছো ৰাজ্য সুখ লোভে স্বজন বধিতে আমি উদ্যত হইলো এমনে মহাপাপ কৰি মৰিবে নিশ্চয় কৰন্ত মই অহো তবে দুৰ্যোধনাদি যদি অস্ত্ৰ ধৰি মোক বধে তেবে মোৰ মহা প্ৰিয় হইব যতু পাপ নিসিজিব সঞ্জয়ে কহন্ত জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুখৰ এৰি কম্পিত হইলা ৰথ ওপৰে বহিলা আৰু অৰ্জুনে কি বুলি ক'লে যে মই আৰু যুদ্ধ নকৰো কাৰণ মানে কুল যেতিয়া আমাৰ নিজৰ বংশক যেতিয়া সকলোৱে ধ্বংস কৰিবলৈ আহিব তেতিয়া হলে তাৰ পৰা কি হ'ব মানে হাজাৰজন মানে স্ত্ৰীৰ ধ্বংস হৈ যাব আৰু সেই স্ত্ৰীৰ গৰ্ভত যেতিয়া মানে যি সন্তান জন্ম হ'ব হিও কি হৈছে সেই বৰ্ণৰ কাৰণে এটা ভাবুকি স্বৰূপ হ'ব বা বেয়া হ'ব গতিকে আৰু তেতিয়া কি হ'ব সকলোবিলাক খেলি মেলি হৈ যাব আৰু মানে মৰিলে মানে বা মৃত্যু সময়ত নিজৰ পিতৃক মানে মুখাগ্নি কৰিবৰ কাৰণে বা পিণ্ড দিবৰ কাৰণেও এজন ভাল পুত্ৰৰ মানে আমি নাপাম গতিকে অৰ্জুনে এই ফলাফলখিনি দেখি কৈছে যে আমি কেতিয়াও এই পাপৰ ভাগী হ'ব নোৱাৰো গতিকে মই মৌন হৈ বহি থাকো কৌৰৱে যদি মোক মাৰেহি মাৰক তেওঁলোকে সেই পাপৰ ভাগী হওক কিন্তু মই তেওঁলোকক মাৰি সেই পাপৰ ভাগী কেতিয়াও হ'ব নোখোজো গতিকে এই বুলি কৈ অৰ্জুন কি হৈছে বহি দিলে আৰু সঞ্জয়ে এই গোটেই কথাখিনি কাক কৈছে ৰজা ধৃতৰাষ্ট্ৰৰ আগত বৰ্ণনা কৰি আছে গতিকে আমি যুদ্ধ ক্ষেত্ৰত আমি কি দেখা পালোগে এতিয়া আমি যদিও মই ইয়াৰ আগৰ পাঠত কৈছিলো যে আমি ইয়াৰ পিছৰ পাঠত এখন যুদ্ধৰ মাজলৈ যাম কিন্তু যুদ্ধখন এতিয়াও লাগিবলৈ নাপালেগি কাৰণ অৰ্জুনৰ মনত যি সংশয় হ'ল যি ভয় হ'ল সেয়াই কি কৰিছে যুদ্ধ ক্ষেত্ৰৰ মানে হবৰ কাৰণে আমাক এতিয়াও আমি মানে কি হৈ গ'ল সেইখিনিতে বাধা মানে পালো গতিকে অৰ্জুনে যেতিয়া যুদ্ধ নকৰিলে আমি সেয়া কেনে চাবলৈও নাপালো গতিকে যি কি নহওক আমি এই যুদ্ধখনৰ জৰিয়তে আমি এই পাইছো যে আমি কেতিয়াও কি কৰিব লাগিব নিজৰ আত্মীয় স্বজনৰ লগত হিংসা হিংসি ভেদাভেদবিলাক আমি ৰাখিব নালাগিব আমি যদিও আমাৰ আখ্যানবিলাকে আমাৰ পৌৰাণিক আমাৰ কথাবিলাকে আমাক এইবিলাকৰ কথা কয় তথাপিও আমি কি কৰিব লাগিব কোনো ধৰণৰ লোভ মোহৰ বশৱৰ্তী হৈ আত্মীয় স্বজনৰ লগত আমি কেতিয়াও হিংসা হিংসি ভেদাভেদবিলাক কেতিয়াও ৰাখিব নালাগিব গতিকে আমি এই পাঠটোৰ পৰা আমি যিখিনি শিকিব পাৰিলো সেইখিনি তোমালোকে নিশ্চয় মনত ৰাখিবা আৰু তোমালোকে আগৰ পাঠত দিয়া সেই প্ৰশ্নবিলাকৰ লগতে আজি মই পঢ়াই যোৱা পাঠ অংশৰো যিখিনি প্ৰশ্ন মই তোমালোকক ক'লো সেইখিনিও নিশ্চয় মনত ৰাখিবা বুলি মই আশা কৰিছো আৰু যদি তোমালোকে কিবা বুজি পোৱা নাই বা তোমালোকৰ কিবা যদি প্ৰশ্ন জানিব লগা আছে তেতিয়াহ'লে নিশ্চয় তোমালোকে মোক এই কমেন্ট বক্সত গৈ মোক তোমালোকে সুধিব পাৰিবা মই তোমালোকক মানে তোমালোকে নুবুজাখিনি বুজাই দিবৰ কাৰণে আৰু যিখিনি তোমালোকে মোক সুধিবা সেইখিনি মই তোমালোকক দিবলৈ চেষ্টা কৰিম গতিকে আজিৰ পাঠ ইমানতে সামৰণি মাৰো ধন্যবাদ